মাই ইউটিউব চেনেল যোৱাটো ব্লগত আপোনালোকক সংগৃহীত দেখাইছিলোঁ আজি সত্ৰটো দেখাবলৈ লৈ যাই আছোঁ আৰু ব্লগ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু জানুৱাৰী আজি জন্মদিন সেইবাবে আমি সত্ৰলৈ যাম আৰু ব্লগ ভিডিঅ'টো আৰম্ভ কৰি পেলাই গাইজ জানুৱাৰ এয়া গিফ্ট উঠিছে টিফিন আৰু হতিয়াছ আৰু বঢ়িয়া একদম আহি আছোঁ আৰু বঢ়িয়াকৈ একদম জান ঠাণ্ডা বৰ্ণিল মৰম আমি একদম যাই আছোঁ আৰু বহুত নাই পামেই আৰু লাইন নাই আমি আহি পালোঁ সত্ৰ আৰু ইয়াতে গোটেইকেইটা আহি পালোঁ আৰু এইটো হৈছে সত্ৰৰ গেট আৰু পুৰা একদম পূজাক আমি যাই আছোঁ সত্ৰলৈ বলক আজি এটা এটা কাছ আছে আৰু বিভিন্ন ধৰণৰ মূৰ্তি আছে কি মজা এইকেইটা যে মূৰ্তি এই মূৰ্তিকেইটা দামোদৰ ককাই বনাইছিল আৰু এই গোটাইকেইটা মূৰ্তিয়ে বনাইছিল আমি ৰঘুনাথ মন্দিৰৰ ভিতৰত আছোঁ একদম মজা চাওক ভিতৰত মানে ফটো তোলা নিশা সেইবাবে ভিতৰত দেখাব নোৱাৰিলোঁ বেয়া নাপাব আৰু এনেদৰে পূৰা ত' গাইছ আৰু ইফালে এটা পুখুৰী আছে ইয়াত মানে কাছ থাকে দিনত কাছ হয় কাছ দেখা যায় আৰু ইয়াত মুৰি দিলে কাছ দেখা যায় পূৰা একদম মজা আমি ইয়াতে আছোঁ আৰু এইটো কি বম মস্ত লাইট চাওক জিৰণি কথাও আছে আৰু গাইছ ইফালে সত্ৰৰ স্নাতক মহাবিদ্যালয় আছে আৰু একদম মজা একদম বঢ়িয়া ভিউ কেমেৰা লগোৱা হৈছে আৰু গাইছ এইফালে এই দুটা সিংহ এইফালে আছে আৰু একদম কি মজা চাওঁ এই দুটা যাই সিংহ দেখা পাইছে আগতে এনেকুৱা আছিল এতে আছিল মানে এতিয়া বহল কৰা হৈছে আমি এতিয়া আছোঁ ফিল্ডৰ মাজত আৰু কি মজা চাওঁ সেয়া চাওক জান আৰু মাক দেউতাকসকলে দেউৰীয়াসকলৰ ওচৰত সেৱা ধৰিছে আৰু আমি ইয়াতে গোট খাই আছোঁ এতিয়া প্ৰসাদ চসাদ খোৱা হৈ গ'ল আৰু এতিয়া আমি যাম আৰু এটা সেৱাকাৰী আমি যাওঁ এতিয়া ঘৰৰ কৃষ্ণগুৰু এই মন্দিৰটো 1538 চনত স্থাপিত হৈছিল আৰু এতিয়া আমি যাওঁ বলক ঘৰলৈ এতিয়া যাত্ৰা আৰম্ভ এইটো হনুমানৰ মূৰ্তি ইয়াত চাকি বন্তি জ্বলাই আৰু বঢ়িয়াকৈ আমি ইয়াৰ পৰা ওলালোঁ আজিলৈকে বাই বাই যিহেতু আজিলৈকে ইমানে আছিল আমি আহি ঘৰ পালোঁ আৰু আজিলৈকে বাই বাই